Hello students, welcome to YouTube channel Student Care Assam. ইতিমধ্যে তোমালোকে গম পাইছা যে আমাৰ যেহেতু সেশন আৰম্ভ হৈছে একাডেমিক সেশন অৰ্থাৎ স্কুলবিলাকৰ ক্লাছ হোৱা আৰম্ভ হৈছে কিন্তু আমাৰ এতিয়াও কিছুমান সাবজেক্টৰ কিতাপ আহি পোৱা নাই বা যিবিলাক টেক্সটবুক থাকে ফ্ৰী টেক্সটবুক সেইবোৰ যেহেতু অলপ প্ৰিন্টিং হতে টাইম লাগে বা বহুত কিতাপ যেহেতু চৰকাৰ প্ৰিন্ট কৰিব লগা হয় সেইটো কাৰণে অকমান সময় লাগে এটা এইখিনি সময়ত যদি তোমালোকৰ সাবজেক্টবোৰত ধৰাচোন ক্লাছ 10ৰ জিঅ'গ্ৰাফি সাবজেক্টতে কি টপিকটো আছে বা কি চেপ্টাৰ্ছ আছে বা ক্লাছ 10ৰ ইলেক্টিভ হিষ্ট্ৰীতে হওক কি চেপ্টাৰ্ছ আছে বা ক্লাছ 10ৰ ধৰা আৰবি ইলেক্টিভে হওক তাতনো কি চেপ্টাৰ্ছ আছে তো সেইবোৰ যদি তোমালোকে চাব বিচাৰা তেতিয়াহ'লে সেবা ৱেবছাইটলৈ যাবা আৰু সেবা ৱেবছাইট তোমালোকে এই টেক্সটবুকবিলাকৰ ডিজিটেল ফৰ্মেট ইয়াতে পোৱা যায় তো ডিজিটেল ফৰ্মেট যেতিয়া তোমালোকে বিচাৰিবা তো এনেকৈ ওলাব সেবা ৱেবছাইটত গৈ পেলাই টেক্সটবুক বুলি যে লিখা আছে টেক্সটবুক মই বেক কৰি দিওঁ এবাৰ ইয়াতে টেক্সটবুক বুলি লিখা আছে টেক্সটবুকত ক্লিক কৰিবা টেক্সটবুকত যেতিয়া ক্লিক কৰিবা ইয়াত দেখিবা ইয়াত এনেকৈ অপশ্যন আহিব সাৰ্চ টেক্সটবুক ক্লাছ 9 and 10 আৰু ইয়াতে ক্লাছটো সিলেক্ট কৰি যদি দিওঁ আমি ক্লাছ 10 মিডিয়ামটো যদি আমি আছামিজ দি দিওঁ তাৰপিছত সাবজেক্টটো সাপোজ মই দিলোঁ জিঅ'গ্ৰাফি ইলেক্টিভ যেহেতু মই শুনামতে জিঅ'গ্ৰাফি ইলেক্টিভৰ কিতাপ হয়তো বহুতে পোৱা নাই আৰু ইয়াতে আমি লিখি দিম সাবজেক্ট টাইপ সাবজেক্টটো কি সাবজেক্ট হয় কোৰ কম্পালসৰি সাবজেক্ট নে ইলেক্টিভ সাবজেক্ট নে এমআইএল অপশ্যন হৈছে ইলেক্টিভ গতিকে আমি সাবমিট যেতিয়া কৰি দিম সাবমিট কৰি দিলে টেক্সটবুকখন আহি যাব অকমান টাইম লৈছে হেল্ল' ষ্টুডেণ্টছ ৱেলকাম টু ইউটিউব চেনেল ষ্টুডেণ্ট কেয়াৰ আছাম আশা কৰিছোঁ সকলোৱে ভালে আছা আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আমাৰ টেক্সটবুকবিলাক আমি ক'ত পাম যেহেতু আমাৰ স্কুলবিলাকত সেশনবিলাক আৰম্ভ হৈছে ক্লাছ হোৱা আৰম্ভ হৈছে কিন্তু কেইটামান সাবজেক্টৰ ষ্টুডেণ্টছবিলাকে কিতাপ পোৱা নাই যেহেতু চৰকাৰে বহুত কিতাপ একেলগে প্ৰিন্ট কৰিবলগীয়া হয় সেইটো কাৰণে অকমান টাইম লাগে আৰু হয়তো কিছুমান সাবজেক্ট যেনে জিঅ'গ্ৰাফি হওক আৰবি হওক তেনেকুৱা সাবজেক্টৰ টেক্সটবুক এতিয়ালৈকে হয়তো আহি পোৱা নাই এতিয়া তোমালোকে যদি চাব বিচাৰা যে আমাৰ ক্লাছ 10ৰ জিঅ'গ্ৰাফিতনো কি সাবজেক্ট আছে বা কি টপিক আছে বা ক্লাছ 10ৰ আৰবিতনো কি টপিক আছে বা বাকি সাবজেক্টবিলাকত কি টপিক আছে সেইখিনি যদি আমি চাব বিচাৰোঁ তেতিয়াহ'লে আমি সেবা ৱেবছাইটলৈ গৈ পেলাই সেবা ৱেবছাইটটো তোমালোকে গুগলত সাৰ্চ কৰি পেলাই খুলিবা আৰু খুলিলে ইয়াত ওলাব টেক্সটবুক বুলি এটা লিংক আছে দেখিছানে টেক্সটবুকত ক্লিক কৰি দিবা তো ইয়াতে ক্লিক কৰি দিলে এই টেক্সটবুকৰ লিষ্টখন ইয়াতে ওলাই যাব আৰু ইয়াতে তোমালোকে যিখন কিতাপ চাব বিচাৰা ইয়াতে সিলেক্ট কৰিব পাৰিবা সিলেক্ট কৰি পেলাই ক্লিক কৰিলে ডাউনলোড কৰিব পাৰিবা তো ইয়াতে মই দেখাই আছোঁ এখন কিতাপ সাপোজ আমি ইলেক্টিভ কিতাপ এখনে চাওঁ যেহেতু ইলেক্টিভৰ কিতাপবোৰ অহা নাই তো ইয়াতে ল্যাঙ্গুৱেজ ওয়াইজ বা মিডিয়াম ওয়াইজ আছে কিতাপবিলাক যাক যেটো মিডিয়ামৰ কিতাপ লাগে তেনেকৈ চাব পাৰিবা আৰু ভিডিঅ'টো আগবঢ়াৰ আগতে সকলোকে এবাৰ অনুৰোধ জনাম যদিহে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'বা আৰু শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধুবৰ্গৰ মাজত যাতে তেওঁলোকেও এনেকৈ কিতাপবোৰ ডাউনলোড কৰি পেলাই ষ্টাডি কৰি থাকিব পাৰে যেতিয়ালৈকে যিখিনি আমাৰ কিতাপৰ হাৰ্ড কপি বা টেক্সটবুকবিলাক আহি নাপায় তো এতিয়া আমি ইয়াতে চাম আমাৰ সাবজেক্টবোৰ বিভিন্ন সাবজেক্ট যিবিলাকৰ আমি কিতাপ পোৱা নাই তো ইয়াতে মিডিয়াম ওয়াইজ আছে আৰু ইয়াতে মই এখন ইলেক্টিভ কিতাপ বিচাৰি লৈছোঁ ইয়াতে আৰবি ইলেক্টিভ ক্লাছ 9 তো ইয়াতে যদি আমি ক্লিক কৰি দিওঁ ক্লাছ 9ৰ আৰবি কিতাপত ক্লিক কৰি দিলে এইখন কিতাপখন খোল খাব চাবা তোমালোকে অকমান টাইম লৈছে নেটটোৰ কাৰণে তো এইখন দেখিছেনে আৰবি অধ্যয়ন বুলি খোল খাই গ'ল পেজটো আৰু ইয়াতে তোমালোকে কিতাপখন এতিয়া চাব পাৰিবা এনেকৈ পেজ ওয়াইজ আহি থাকিব কি কন্টেন্ট আছে তাৰপিছত আমি যদি আমাক যদি বেলেগ সাবজেক্টৰ কিতাপ লাগে তেতিয়াও আমি পাম ইয়াতে জিঅ'গ্ৰাফি ইলেক্টিভো আছে ক্লাছ 9ৰ তো ইয়াতে ক্লিক কৰিলে জিঅ'গ্ৰাফি ইলেক্টিভখন খোল খাব অকমান টাইম লাগে লোডিং হতে
গতিকে এনেকৈ তোমালোকে বিভিন্ন ছাবজেক্টৰ টেক্সট বুকবোৰ ডাউনলোড কৰি পেলাই চাব পাৰিবা যেতিয়ালৈকে টেক্সট বুক আহি নাপায়, ফ্ৰী টেক্সট বুক যেতিয়ালৈকে আহি নাপায়। এনেকৈ ইয়াতে গোটেইকেইটা ছাবজেক্টৰে কিতাপ আছে, ডাউনলোড কৰি পেলাই চাব পাৰিবা। তো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ এইখিনিয়ে, থেংক ইউ।